আমাৰ তেজ কিয় ৰঙা হয় এটা সৰু টপিক কিন্তু জানিবলগীয়া টপিক বিশেষকৈ উঠি অহা ল'ৰা ছোৱালী মানে ষ্টুডেণ্ট যিসকল স্কুল গোয়িং চিলড্ৰেন আছে তেওঁলোকৰ বাবে এই ভিডিঅ'টো ফলপ্ৰসূ হ'ব বুলি আশা কৰিম। চাওক, আমাৰ দেহত থকা তেজত বিভিন্ন কণিকা থাকে। ইয়াৰে ভিতৰত মুখ্যতঃ হৈছে WBC হোৱাইট ব্লাড চেল, যাক আমি অসমীয়াত শ্বেতৰক্ত কণিকা বুলি কওঁ, আৰু আনবিধ হৈছে RBC ৰেড ব্লাড চেল, যাক আমি অসমীয়াত লোহিত ৰক্ত কণিকা বুলি কওঁ। আৰু এই RBCত হিমোগ্লোবিন থাকে। হিমোগ্লোবিন হৈছে ওৱান টাইপৰ প্ৰটিন। আকৌ হিমোগ্লোবিনত যথেষ্ট পৰিমাণে আইৰণ থাকে, যাৰ ৰং সাধাৰণতে ৰঙা। এই ৰঙা ৰঙৰ আইৰণ হিমোগ্লোবিনত থাকে। আকৌ হিমোগ্লোবিন তেজত থকাৰ কাৰণে তেজ ৰঙা হয়। এয়া জানিলোৱে যেতিয়া, দেহত তেজৰনো কাম কি থুলমূলকৈ এয়াও জানি থওঁ আহকচোন। ইতিমধ্যে কৈছোৱে যে তেজত বিভিন্ন ধৰণৰ কণিকা থাকে আৰু এই কণিকাবোৰে লেবাৰৰ কাম কৰে। যেনে ধৰক আমি উশাহ লোৱা অক্সিজেন, বাহিৰৰ পৰা খোৱা খাদ্যত থকা নিউট্ৰিশ্যনবোৰ দেহৰ বিভিন্ন অংগলৈ এই কণিকাবোৰে কঢ়িয়াই লৈ যায়, আৰু অংগবোৰত উৎপন্ন হোৱা আৱৰ্জনাবোৰ লিভাৰ, য'ত আৱৰ্জনাবোৰ ডিটক্সিফাইড হয়, আৰু কিডনীলৈ কঢ়িয়াই লৈ আনে। পিছত বিভিন্ন ক্ৰিয়া বিক্ৰিয়াৰ ফলত শৰীৰে এইবোৰ বাহিৰলৈ উলিয়াই দিয়ে। ইয়াৰোপৰিও তেজত কিছুমান এণ্টিবডিজ থাকে, যিয়ে নেকি আমাৰ দেহত ইনফেকশ্যন কণ্ট্ৰল কৰে। লগতে তেজত কিছুমান এণ্টিকগুলেণ্ট নামৰ পদাৰ্থ থাকে। আমি যেতিয়াই কাটো বা আঘাত পাওঁ তেতিয়া তেজ ওলায়। এই তেজ ওলোৱা ঠাইডোখৰত এই এণ্টিকগুলেণ্টবোৰে তৎক্ষণাৎ গৈ গোট মৰা আৰম্ভ কৰে। ফলত তেজ ওলোৱা ঠাইডোখৰৰ মুখখন বন্ধ হৈ যায় আৰু ৰক্তক্ষৰণ কমি যায়। তেজে আমাৰ দেহৰ বডি টেম্পাৰেচাৰ মেইনটেইন কৰে। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে কণ কণ শিশুসকল মানে ষ্টুডেণ্টসকল এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হয় আৰু তেজৰ বিষয়ে থুলমূল এটি আভাস পায়। ধন্যবাদ।